সকলোৰে প্ৰতি কৃতজ্ঞ আৰু মই নিজে আচলতে নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল, ভগৱানৰ আত্মা আছিল জুবিন। গতিকে আমি চাগে সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিলোঁ জুবিনক, কিন্তু সেই সিমানখিনি মৰম আদৰ নহ'লে মানুহে দিব নোৱাৰে। আৰু জুবিনেও মানুহক যেনেকৈ ভাল পাইছিল সেই মৰম আদৰ মানে আমি ভাবিব নোৱাৰা ধৰণে আমি পাইছোঁ, দেখিছোঁ। আৰু সেইকাৰণে মই চিৰকৃতজ্ঞ গোটেই বিশ্ববাসীৰ ওচৰত, গোটেই বিশ্ববাসীৰ ওচৰত ইমান মৰম দিছে। আৰু ক'ৰ পৰা কেনেকৈ কোন আমেৰিকাৰ পৰা লণ্ডনৰ পৰা আহি ওলাইছে মই নিজে আচৰিত। দেশ বিদেশৰ পৰা আহিছে সকলো। জুবিনৰ প্ৰতি সেয়াই মৰম। আৰু এজন শিল্পীয়ে যি পাব লাগে মই ভাবিছোঁ, যেনেকৈ কৈছিল জুবিনে মোৰ জাতি নাই মোৰ ধৰ্ম নাই, তেনেকৈ সকলোৱে দিছে। একো নাছিল তাত, মানে একোৱেই নাছিল অন্য, অকল মানুহ আছিল, অকল মানুহ আছিল জুবিনৰ কাষত। এতিয়াও আছে, মোৰ কাষতো আছে জুবিনৰ কাৰণেই আছে মই সেইবোৰ কথা এতিয়া মই একো নাপাওঁ। মোৰ লগত কোনো যোগাযোগ নাই, মই একো কথা নাজানো। সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মই মানে হেৰিও নহয়, পৰিস্থিতিও নাই এতিয়া। মোৰ লগত কোনো যোগাযোগ নাই কাৰো। মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোক কাষত পাইছে সকলো। মই একো কথা নাজানো, মই না ছ'চিয়েল মিডিয়া চাইছোঁ, মই চাইছোঁ। মোৰ ওচৰলৈ যিসকল লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ। বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে। তেওঁ শেষ সময়ত পিন্ধি থকা সেই চাঙঠিখিনি মোৰ হাতত আছে। তেওঁ এটা আঙুঠি বহুত বছৰ ধৰি পিন্ধি আছিলে, স্ফিংছ। তেওঁ যিহেতু বৰ নিজে ৰজাৰ নিচিনাকৈ থাকে ন, মানসিকতাটো তেওঁ তেনেকুৱা। তেওঁ ইজিপ্তৰ স্ফিংছ এটা আঙুঠি পিন্ধি থাকিছিল, সেইটো মই ৰাখিম, মোৰ লগত মই ৰাখিছোঁ সেইটো। আৰু তাৰ বাহিৰে তেওঁৰ প্ৰিয় বস্তু সকলোবোৰ প্ৰিয় বস্তু, যিমানে যি উপহাৰ দিয়ে সকলো তেওঁৰ কাৰণে প্ৰিয়। গতিকে সকলোবোৰ বস্তুৱে থাকিব।